নমস্কাৰ নিউজ প্লাছ আসামৰ সমূহ দৰ্শকক মই ৰূপমে স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আজিৰ দিনটো ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেকুৱা খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। আৰু এই মুহূৰ্তত ৰাজ্যবাসীলৈ লৈ আহিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুনৰ জনতাৰ মূৰত মাধমাৰ। এবাৰ জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি কৰা হ'ব 1 এপ্ৰিলৰ পৰা। এটা অতিকৈ বেয়া খবৰ লৈ আহিছোঁ এই মুহূৰ্তত। 1 এপ্ৰিলৰ পৰা বৃদ্ধি পাব জীৱনদায়িনী ঔষধৰ দাম। পেৰাচিটামলৰ পৰা আৰম্ভ কৰি বৃদ্ধি হ'ব 800 বিধকৈ ঔষধৰ দাম। বৃদ্ধি পাব পেইন কিলাৰ, এণ্টিবায়'টিক, সংক্ৰমণ ৰোধক ঔষধৰ মূল্য। উৎপাদনৰ খৰচ অধিক হোৱাৰ বাবে ঔষধৰ দাম বৃদ্ধি কৰা হ'ব। 10ৰ পৰা 20% দাম বৃদ্ধিৰ অনুমতি বিচাৰিছিল ঔষধ কোম্পানীসমূহে। এতিয়া জীৱনদায়িনী এই ঔষধসমূহৰ মূল্য বৃদ্ধিক লৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। বিগত বৰ্ষত 10ৰ পৰা 12% দাম বাঢ়িছিল জীৱনদায়িনী ঔষধৰ। পুনৰ 1 এপ্ৰিলৰ পৰা দাম বাঢ়িব এই জীৱনদায়িনী ঔষধৰ। এতিয়া লৈ আহিছোঁ পৰৱৰ্তী এটা জৰুৰী খবৰ। এফালে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে অসমৰ পৰা সম্পূৰ্ণৰূপে লটাৰী জুৱা বন্ধ কৰিব, কিন্তু এইবাৰ নগাঁৱত দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ জালত পৰিছে আৰক্ষী। অপৰাধ হৈছে তেওঁলোক জুৱাৰ ঘাটিত বহি আছিল আৰু জুৱাৰ ঘাটিৰ পৰা গ্ৰেপ্তাৰ হ'ব লগা হৈছে অসম আৰক্ষীৰ জোৱান। এই মুহূৰ্তত জনাই আছোঁ সবিশেষ। আৰক্ষীৰ জালত এইবাৰ আৰক্ষী। জুৱাৰ ঘাটিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী জোৱানক। নগাঁও আৰক্ষীৰ জালত গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ জোৱান। নগাঁও চহৰৰ মাজমজিয়াত জুৱা খেলাত ব্যস্ত আছিল জোৱানগৰাকী। ৰঞ্জিত বিশ্বাস নামৰ আৰক্ষী জোৱানজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। নগাঁৱৰ ভলা বৰুৱা পথত চলি আছিল জুৱাৰ বেহা। ধৃত আশীষ শৰ্মা, বাবুলি মেধি, মিণ্টু শইকীয়া, চন্দন পুৰকায়স্থ আৰু ভৰত দাস। এই দলটোৰ পৰা জব্দ কৰা হৈছে নগদ ধন আৰু মোবাইলসহ জুৱাৰ সামগ্ৰী। আৰক্ষীৰ জালত এইবাৰ খুদ আৰক্ষী গ্ৰেপ্তাৰ হৈছে। এতিয়ালৈ আহিছোঁ পৰৱৰ্তী এটা বেয়া খবৰ। এবাৰ পুনৰ নামাজ পঢ়ি থকা লোকৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে। নামাজ পঢ়ি থাকোঁতে ছাত্ৰৰ ওপৰত ভয়ংকৰ আক্ৰমণ। এই ঘটনা সন্দৰ্ভত সবিস্তাৰে জনাই আছোঁ এই মুহূৰ্তত। নামাজ পঢ়ি থকা ছাত্ৰৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰা হৈছে। বিদেশৰ পৰা পঢ়িবলৈ অহা 5 ছাত্ৰক উপৰ্যুপৰি প্ৰহাৰ দুৰ্বৃত্তৰ। আফগানিস্তান, উজবেকিস্তান, দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাৰ পৰা অহা ছাত্ৰক প্ৰহাৰ কৰা হৈছে। দুৰ্বৃত্তৰ প্ৰহাৰত আহত ছাত্ৰকেইজনক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। হোষ্টেল আৱাসত নামাজ আদায় কৰি আছিল এই ছাত্ৰকেইজনে আৰু তেনে সময়তে নামাজ পঢ়াত বাধা প্ৰদান কৰে দুৰ্বৃত্তৰ দলটোৱে। তাকে লৈ দুটা ফৈদৰ মাজত প্ৰথমে হয় বাকযুদ্ধ আৰু তাৰ পাছতে দুৰ্বৃত্তৰ দলে নামাজী ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। গুজৰাটৰ এখন বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। লগতে দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে নামাজী ছাত্ৰৰ ফোন আৰু লেপটপ। কেইবাখনো বাহনৰ ক্ষতি সাধন কৰে এই দুৰ্বৃত্তৰ দলটোৱে। এইপিনে আৰক্ষী অহাৰ উমান পাই ঘটনাস্থলীৰ পৰা দুৰ্বৃত্তৰ পলায়ন আৰু ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিয়া হৈছে গৃহমন্ত্ৰীৰ তৰফৰ পৰা। পৰৱৰ্তী ডাঙৰ খবৰ, এবাৰ SBIক পুনৰ জবাবদিহি কৰিছে নিৰ্বাচনী বণ্ডক লৈ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কেৱল বচা বণ্ডৰ তথ্য দিয়াৰ অভিযোগ উত্থাপন কৰিছে SBIৰ বিৰুদ্ধে। সকলো তথ্য ৰাজহুৱা কৰিব লাগে বুলি এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা বিশেষ নিৰ্দেশ প্ৰদান কৰা হৈছে। এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা বিশেষ খবৰ। নিৰ্বাচনী বণ্ডক লৈ SBIক আকৌ জবাবদিহি উচ্চতম ন্যায়ালয়ৰ। SBIয়ে ৰাজহুৱা কৰিব লাগিব সকলো তথ্য তথা বিৱৰণ। নিৰ্বাচনী বণ্ডৰ সম্পূৰ্ণ তথ্য কিয় দিয়া নাই বুলি প্ৰশ্ন SBIক। লগতে কেৱল বচা বণ্ডৰ তথ্য দিয়াৰহে অভিযোগ উত্থাপন হৈছে। মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ নেতৃত্বত 5জনীয়া বিচাৰপীঠৰ এই সিদ্ধান্ত। বণ্ডত থকা ক্ৰমিক নম্বৰৰ লগতে দিব লাগিব বণ্ড ক্ৰয় প্ৰতিষ্ঠানৰ তথ্য। ৰাজনৈতিক দলৰ মাজত কিদৰে সম্পৰ্ক ৰক্ষা কৰা হৈছিল সকলো তথ্য ৰাজহুৱা কৰিব লাগিব SBI। আৰু নিৰ্বাচনী বণ্ডক লৈ SBIক আকৌ জবাবদিহি উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী ডাঙৰ খবৰ,
এবাৰ নিৰ্বাচন আয়োগৰ তৰফৰ পৰা বিশেষ তথ্য বিশেষ ঘোষণা প্ৰদান কৰা হৈছে। এতিয়াৰ পৰা আপুনি ঘৰৰ পৰা নিৰ্বাচনী ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। কোনসকল লোকৰ বাবে এই বৃহৎ ব্যৱস্থা হাতত লৈছে নিৰ্বাচনী আয়োগৰ ফালৰ পৰা? অসম ভাৰতবৰ্ষক লৈ কেইবাটাও বৃহৎ ঘোষণা আগবঢ়াইছে, কেইবাটাও নতুন তথ্য এবাৰ সংযোজন ঘটোৱা হৈছে লোকসভা নিৰ্বাচনত। জনাই আছোঁ এই মুহূৰ্তত সবিশেষ। অষ্টাদশ লোকসভাৰ এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 97 কোটি। পুৰুষ ভোটাৰৰ সংখ্যা এইবাৰ 49.7 কোটি, লগতে মহিলা ভোটাৰৰ সংখ্যা হৈছে 47.1 কোটি। তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 48,000 আৰু শতায়ু গৰকা অৰ্থাৎ 100ৰ ঊৰ্ধত ভোটাৰৰ সংখ্যা 2 লাখ। এইবাৰ 1.89 কোটি নতুন ভোটাৰে ভোট দিব নিৰ্বাচনত, লগতে 55 লাখ EVM ব্যৱহাৰ হ'ব এইবাৰ নিৰ্বাচনত। প্ৰায় 12 লাখ ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব। এইবাৰ 85 বছৰ বয়সৰ ওপৰৰ ভোটাৰে এইবাৰ ঘৰৰ পৰা দিব পাৰিব ভোট। এইবাৰ বিশেষভাৱে সক্ষম ভোটাৰেও ঘৰৰ পৰা ভোট দিব পাৰিব। লগতে সাংবাদিকে প্ৰথমবাৰৰ বাবে বেলটত দিব পাৰিব ভোট। অসমত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2.19 কোটি আৰু পুৰুষ ভোটাৰৰ সংখ্যা 1.12 কোটি আৰু 1.7 কোটি মহিলা ভোটাৰ। অসমত তৃতীয় লিংগৰ 491 জন ভোটাৰ আছে। পৰৱৰ্তী খবৰ, খিলঞ্জীয়া মুছলমানসকলক এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব এক বৃহৎ উপহাৰ। এক বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। খিলঞ্জীয়া মুছলমানসকলক এবাৰ ঈদৰ উপহাৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ ফালৰ পৰা। এই উপহাৰ স্বৰূপে অৰ্থাৎ কি থাকিব সবিশেষ জনাই আছোঁ এই মুহূৰ্তত। খিলঞ্জীয়া মুছলমানসকললৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ঈদৰ উপহাৰ। খিলঞ্জীয়া মুছলমানসকলৰ বাবে অসমত চৰকাৰৰ বৃহৎ ঘোষণা। খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থ-সামাজিক জৰীপৰ বাবে জিলা পৰ্যায়ত হ'ব সমিতি গঠন। অসমৰ ভূমিপত্ৰ গৰিয়ামৰীয়া দেখি জলহা আৰু চৈয়দসকললৈ চৰকাৰৰ এই উপহাৰ। প্ৰতিখন জিলাৰ জিলা আয়ুক্তক চেয়াৰপাৰ্চন নিযুক্তি দি জৰীপ সমিতি গঠন কৰিব চৰকাৰে আৰু শীঘ্ৰে আৰম্ভ হ'ব খিলঞ্জীয়া মুছলমানসকলৰ জৰীপ কাৰ্য। এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তৰফৰ পৰা ঈদৰ উপহাৰ। খিলঞ্জীয়া মুছলমানসকলৰ বাবে অসম চৰকাৰৰ বৃহৎ ঘোষণা। পৰৱৰ্তী ডাঙৰ খবৰ, এবাৰ বিপদত পৰিছে প্ৰদ্যুৎ বৰদলৈ। ইলেক্ট্ৰল বণ্ডৰ বিষয়ে লিখি এতিয়া বিপদত পৰিছে প্ৰদ্যুৎ বৰদলৈ। হিমন্ত বিশ্ব শৰ্মাই ল'ব আইনী ব্যৱস্থা। উচ্চতম ন্যায়ালয়ে অবৈধ আখ্যা দিয়া ইলেক্টৰেল বণ্ডৰ এটাৰ পাছত এটাকৈ কলা অধ্যায় পোহৰলৈ আহিছে। যদিও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত বিৰোধী কংগ্ৰেছে কিবা অভিযোগ কৰি সামাজিক মাধ্যমত কিবা লিখে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিছে। উল্লেখযোগ্য যে 12 মাৰ্চত উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতিত নেগুৰ পেলাই SBIয়ে ইলেক্টৰেল বণ্ডৰ আংশিক তথ্য নিৰ্বাচন আয়োগক দাখিল কৰিলে। উচ্চতম ন্যায়ালয়ে বাৰে বাৰে SBIক ইলেক্টৰেল বণ্ডৰ সবিশেষ তথ্য দাখিল কৰিবলৈ কৈ আহিছে যদিও প্ৰতিবাৰে অজ্ঞাত কাৰণত SBIয়ে বিভিন্ন তথ্য লুকুৱাবলৈ চেষ্টা কৰি আহিছে।